নমস্কাৰ মোৰ এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি বহুত দিনৰ পিছত এটা ব্লগ দিম বুলি ভাবিছো কাৰণ আজি এটা বিশেষ দিন আমাৰ কাৰণে আৰু মই আছো এতিয়া মাৰ ঘৰত আপোনালোকে চাগে থাম্বনেল চাই গমে পাইছে যে আজি আমাৰ দেউতাৰ ৰিটায়াৰমেন্ট মানে ৰিটায়াৰ হৈছে এপ্ৰিলৰ 30 তাৰিখে কিন্তু স্কুলৰ অকমান অসুবিধাৰ কাৰণে বিদায় মিটিংখন কৰিব পৰা নাছিলে সেইকাৰণে আজি কৰিব আৰু দেউতায়ে 33 বছৰ শিক্ষকতা কৰাৰ পিছত আজি অৱসৰ ল'ব হেহে ঘৰত সৰুকে এটা আয়োজন কৰিছে পৰ্বৰ সো ভিডিওটো মই বনালো আপোনালোকে ভাল পাব বুলি আশা কৰিলো শেষলৈকে চাই থাকিব এইফালে সবজি কটা আৰম্ভ কৰি দিলে আৰু আনফালে ৰান্ধনিও আহিছে আৰু ৰান্ধনিও বনোৱা ষ্টাৰ্ট কৰিছে প্ৰায় এতিয়া মই ধুনিয়াকৈ ৰেডি হৈ গলো কাৰণ দেউতা গৈছে স্কুললৈ তেও আহিব কাৰণ তাতে মিটিং আছে আৰু তেওঁৰ শিক্ষকখিনিও গোটেইখিনি আহিব আৰু মই পিন্ধিছো এযোৰ ধুনিয়া টছ কটনৰ জোৰা মই ফুল ভিডিও দেখাই আছো আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই আৰু এই কাপোৰজোৰৰ লগত মই এটা ৰেডিমেড ব্লাউজ পিন্ধিছো ইয়াৰে যেটো সেটৰ ব্লাউজ মই হেতু নিপিন্ধিলো আপোনালোকে কেনেকুৱা লাগিছে জনাব আনফালে আমাৰ ঘৰৰ গোটেইখিনি আলহীও আহি পালে আৰু তাৰ পিছতে দেউতাই ফোন কৰি ক'লে যে তেওঁলোক স্কুলৰ পৰা ওলাইছে হেহে আমি সকলোৱে আদৰিবৰ কাৰণে বাহিৰত ৰৈ আছো আৰু তেতিয়াই দেউতাহতো আহি পালে গোটেই আৰু দেউতাৰ লগতে গোটেইখিনি টিচাৰো আহিছে আমাৰ ঘৰলৈ আৰু তেনেকৈ আমি ৰখি যেহেতু আছিলো আদৰিবৰ কাৰণে তেনেকৈ দেউতাক প্ৰথমতে মায়ে ধুনিয়াকৈ সেৱা ল'লে সেৱা লৈ কিনে ভৰি হাত ধুনিয়াকৈ ধুৱাই দিলে আৰু এইটো আমাৰ এইফালৰ নিয়ম হয় আপোনালোকৰ ফালে এনেকুৱা কিবা নিয়ম আছে নে জনাবচোন আৰু ধুনিয়াকৈ ভৰি হাত ধুৱাই দি গামোচাও পিন্ধালে তাৰ পিছতে আমিও মই আৰু ভন্টিও গামোচা পিন্ধি সেৱা কৰিলো আৰু তেনেকৈ দেউতাক ঘৰলৈ আদৰি অনা হ'ল আৰু মোৰ মা যেহেতু এটা নামৰ দলৰ সদস্য আৰু তেওঁলোকেও মানে নামৰ দলটিও আমাৰ দেউতাক সৰুকৈ এটা সম্বোধনা জনাই ৰিটায়াৰমেন্টৰ এটা সৰু নিয়ম কৰিলে তেওঁলোকেও কিবা কিবি দেউতাক উপহাৰ দিলে উপহাৰ দি ধুনিয়াকৈ নাম চাম গাই আৰু তেনেতে আমি শিক্ষকখিনিক চাহু খোৱালে মই হেতু ৰেকৰ্ড কৰা নহলে তাৰ পিছতে তেওঁলোকক ভাত খাবলৈ দিলে আৰু তেওঁলোক খোৱা হোৱাৰ পিছতে আমাৰ গাঁৱৰ মানুহখিনিও মানে আমাৰ যিখিনি আলহী অতিথি আছিলে তেওঁলোককো ভাত দিলে কে ঘৰৰ মানুহ হয় ইমান প্ৰথমতে বহিব লাজ লাগা নাই ঘৰৰ মানুহ লাগা বহিব লাগে সেইকাৰণে বহিছো কেনে হৈছে ভাত খোৱা হোৱাৰ পিছতে শিক্ষকখিনি গুচি গ'লগৈ আৰু তাৰে পিছতে আমি মানে আমাৰ ঘৰৰ মানুহখিনিয়ে ভাত খাবৰ কাৰণে বহিলোঁ আৰু ধুনীয়াকৈ খালোঁ আৰু খাই উঠি সকলোৱে যিহেতু আজি দিনটো ভাগৰ লাগিছিলে সেইকাৰণে আমাৰ যিখিনি ঘৰৰ মানুহ আছিলে তেওঁলোকে ধুনীয়াকৈ বাহিৰত চোতালত বহি লৈ যিহেতু আবেলি হৈছিলে তেতিয়া একদম আড্ডা পুৰা দিয়াত বহি গৈছে এতিয়া গধূলি হৈ গ'ল আৰু আমাৰ মানুহখিনি সকলো গুচি গ'ল আৰু লাষ্ট এটাই পৰ্ব আছে আৰু হেতু হৈছে মোৰ ভন্টি আৰু মোৰ মানুহজনে এটা সাৰপ্ৰাইজিংলি কেক এটা আনিছে দেউতাৰ কাৰণে সো হেতু কাট কৰিব আৰু তাৰ পিছতে আজিৰ গোটেই পৰ্বটো সমাপ্ত হ'ব সো মই হেতু দেখাই আছো চাই থাকিব তুমি পঢ়ি দিয়া ইয়াতে কি লিখা ফুকাই দিয়া হ্যাপি ৰিটায়াৰমেন্ট আইব লগা সময়খিনি আৰু অলপ ভালদৰে ললে হ'ল চামুচ খান থোৱা হাতে দি লৈ লোৱা আৰু কি সাৰপ্ৰাইজৰ ওপৰতে সাৰপ্ৰাইজ বাবা এবাৰ কেতিয়া কৰিছে মই গমে নাপাওঁ বঢ়িয়া হৈছে
এতিয়া আমি কেক চেকখিনি খাওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ বাই বাই আপোনালোকৰ পাৰিবা কাটি ভাল হৈছে নে ভাল মানে আপুনি অলপ বেকা